কেনেকৈ খজাব লাগে গুড কিবা এটা কৈ দিয়া তাৰপৰা কি ক'ব হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল মই বাবুৱে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা অন্য ভিডিঅ' লৈ তো গাইজ আজি আমি অকণমান ফুৰিবলৈ যাম ক'ত যাম কি কথা আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব গাইজ আমি এতিয়া অটত বহি আছোঁ এইফালে আছে আমাৰ এয়া বাইদেউ পিন্ধো আমি গৈ আছোঁ এতিয়া অটত ক'ত যাম কি কথা তাত পাই পেলাইহে গম পাম আমি এতিয়া অটৰ পৰা নামি দিলোঁ এতিয়া আমি বাছ ষ্টপলৈ গৈ আছোঁ খোজকাঢ়ি তাৰপিছত বাছত যাম অলপ দূৰ ক'ত গৈ আছোঁ একদম তাত গৈ পেলাইহে ক'ম বাৰু আপোনালোকে খালি ভিডিঅ'টো চাই গৈ থাকিব আৰু এইফালে আছে আমাৰ বা কিবা এটা কৈ দিয়ে তাৰপৰা কি ক'ব গাইজ আমি আহি পেলাই বাছ ষ্টপত ৰৈ আছোঁ আৰু এইফালে দেখিব পাৰিছে বেগ চেগ লৈ আনিছোঁ বস্তু কিবা কিবি ধেৰ অনা হ'ব চাগে নাজানো কি আনে আকৌ বৰ্তমান এতিয়া পিছফালে দেখিব পাইছে গোটেই বজাৰ লাগি আছে আমি আহিছোঁ শিৱাজী নগৰ আৰু এইফালে গোটেই পিছফালে বজাৰ এয়া বস্তু চাই আছে আমাৰ ভিডিঅ' এনেকৈ চাই আছে আৰু আগফালেও আছে পূৰা আৰু ইয়াত অকণমান মোবাইল নোলোৱাই থকাটো অলপ ৰিক্সি হয় গতিকে চাওঁ যিমান কি কৰিব পাৰোঁ কি দেখুৱাব পাৰোঁ কি দেখুৱাব নোৱাৰোঁ তো গাইজ ইয়াত বহুত টাইম আমি ঘূৰিলোঁ মই এইটো চশমা ল'লোঁ এইটো কেপ ল'লোঁ আৰু বাকী কি লোৱা আছে এইবিলাক চব ৰুমত দেখুৱাই দিমগৈ আপোনালোকক ভালকৈ চাই দিব খালি আৰু ইয়াত বেছি ভিডিঅ' কৰি থকা হোৱা নাই কাৰণ ইয়াত মোবাইল লোৱাটো উলিয়াই মানে লৈ থকাটো বহুত অলপ ৰিক্সৰ কথা তো লগ পাম আকৌ ৰুমত তো গাইজ ভোক লাগিলে বহুত সেইকাৰণে আহি গ'লোঁ খাবলৈ আৰু এতিয়া আমাৰ এইফালে পূৰা খোৱা বোৱা চলি আছে মই এতিয়ালৈকে অহা নাই খাম আৰু লাহেকৈ কি আনি আছে কি খাইছোঁ পূৰা বিৰিয়ানী খোৱাত লাগি আছে এই বিৰিয়ানী কেনেকুৱা অহা নাই আহিব এতিয়া তাৰপিছত খাম আৰু গাইজ জাষ্ট আহি পেলাই ৰুম পাইছোঁহি আৰু এতিয়া এইটো আমি টিভি আনিছিলোঁ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু এইটো পূৰা বেগ ভৰ্তি হৈ আছে কাপোৰে দেখিছে একদম পূৰা আৰু এতিয়া বস্তুখিনি দেখুৱাম চাই থাকক কি কি আনিলোঁ এয়া পূৰা কাপোৰ এয়া দেখিব পাইছে এটা দুটা এইফালে তিনিটা চাৰিটা পাঁচটা আৰু এইটো ছটা এইটো গেঞ্জি এইটো স্পৰ্টিং এইটো কাৰ কাৰণে মোৰ কাৰণে বুলি আহিছিলোঁ এইটো এটা আৰু এই দেখিব পাৰিছে পূৰা মেকআপৰ বস্তু আৰু এইটো এটা পেণ্ট আৰু এইটো এটা চব গুটি এইডাল পিঠি খোজাব পৰা কেনেকৈ খোজাব লাগে গুড তো গাইছ আৰু এটা বস্তু থাকি গৈছিলে এইটো এটা জেকেট পিন্ধি দেখাৱাই দে এবাৰ জেকেট পূৰা আৰু এইফালে মেকআপ কৰাত লাগিয়ে গ'ল পূৰা ঠিকে আছে
ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট